জৈৱিক বুলি ক'লে সদায় গোবৰ বা অন্যান্য আমাৰ গছৰ পাতৰ যি শুকান অংশ সেইবোৰকে আমি জৈৱিক সাৰ বুলি ধৰা হয় বা আমাৰ মনলৈ আহে। তো আজি মই জৈৱিক সেই শুকান সাৰ নহয়, মই আপোনালোকক জৈৱিক জুলীয়া বা লিকুইড এটা জৈৱিক সাৰ মই প্ৰস্তুত কৰিম ঘৰতে। আৰু এই সাৰটো প্ৰয়োগ কৰিলে মানে গছৰ মানে যি শক্তি বাঢ়ে আৰু মানে বিভিন্ন ক্ষেত্ৰত এই গছজোপাই বহুত শক্তি পায় আৰু সবল হয়। যদি পাণ গছত দিয়ে পাণ খুব ধুনীয়া সেউজীয়া হ'ব, ডাঙৰ হ'ব, বা ফুল গছত দিলে ফুলবোৰ ধুনীয়া মানে ডাঙৰ হ'ব, পাতবোৰ ডাঙৰ হ'ব, গছবোৰ ডাঙৰ হ'ব। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰিব পাৰিব। আৰু কি জৰিয়তে সেই জৈৱিক সাৰটো প্ৰস্তুত কৰিব পাৰে মই আপোনালোকক দেখুৱাই দি আছোঁ। এয়া দেখা পাইছে মোৰ হাতত কেইটামান খুচুৰা মাছ আছে। এই খুচুৰা মাছ আমি এইটো টেংকিত দিব লাগিব। এইটো আপোনালোকে সচৰাচৰ 200 লিটাৰ মানৰ এটা টেংকি লৈ ল'ব। এইটো মোৰ বেছি ডাঙৰ আছে, 300 লিটাৰৰ আছে। মই 200 লিটাৰ মানৰ পানী ইউজ কৰিছোঁ। তাতে যদি আপুনি দিয়ে পুঠি মাছ, দৰিকণা মাছ, এনেকুৱা মানে পৰকে গেলা মাছ আৰু আপুনি দিব পাৰে 1 পোৱা, আধা কেজি দিব পাৰে, বিন্দাছ আপুনি দিব পাৰে। তাৰপিছত 3টা বস্তু লাগিব আমাক। তাৰপিছত আছে এইটো সৰিয়হৰ খলিয়। এইটো বহুতে ফুল গছত ব্যৱহাৰ কৰে বা শাক পাচলিতো ব্যৱহাৰ কৰে আৰু মাছৰ কাৰণে উৎকৃষ্ট এইটো দানা হয়, আপোনালোকে হয়তো গম পায়। এইটো এবিধ ল'লোঁ, 2বিধ হৈ গ'ল মোৰ, মাছ আৰু সৰিয়হৰ খলিয়। আৰু এয়া কেঁচা গোবৰ লাগিব। এয়া দেখিছে, এয়া কেঁচা গোবৰ লাগিব, এনেকুৱা কেঁচা গোবৰ লাগিব। 200 লিটাৰত 1 কেজি 2 কেজি মানৰ কেঁচা গোবৰ আপোনালোকে দিব। ইয়াতে দি দিম এতিয়া। এটা দিলোঁ। প্ৰথমতে মই গোবৰখিনি দি দিলোঁ ইয়াত, ঠিক আছে। তাৰপিছতে দি দিম এতিয়া খলিয়টো দি দিম এতিয়া। ইয়াত দি দিলোঁ, ঠিক আছে। তাৰপিছত মাছ মই 1 কেজি আনিছিলোঁ, যেনিবা অলপ খালোঁ। মই মাছখিনি দি আছোঁ ইয়াতে। খাবলৈ কাৰণে কেইটামান ৰাখিম, তাৰমানে সেইকাৰণে অলপ মানে বাছি দি আছোঁ। আৰু কিমান দিনৰ কাৰণে ৰাখিব লাগিব মই আপোনালোকক কৈ আছোঁ। তাৰপিছত ব্যৱহাৰ কৰিও দেখুৱাম মই অন্য এটা ভিডিঅ'ত। তো আজি মই এইখিনি বাৰু যেনিবা দি দিলোঁ। এনেকুৱা দিয়াৰ পিছত প্ৰতিদিনাখনে ঘুটনি মাৰিব লাগিব, গম পাইছা? প্ৰতিদিনাখনে ঘুটনি মাৰিব লাগিব। সেইখিনি মই দি দিলোঁ, অলপ থৈ দিছোঁ এইকেইটা খাবলৈ কাৰণে। এতিয়াই এইটো পচি হৈ যাব, তেতিয়া মানে আপোনালোকে মাস্ক ব্যৱহাৰ নকৰিলে এই গোন্ধটো ল'ব নোৱাৰিব। এনেকুৱা খাতৰা গোন্ধ, গম পাইছে? আৰু এইটো পানীটো এনেকৈ আমি ঘুটনি মাৰিব লাগিব, ঠিক আছে। এনেকৈ ঘুটনি মাৰি থাকিব লাগিব, প্ৰতিদিনাই ঘুটনি মাৰিব লাগিব। আৰু এইটো প্ৰায় 15 দিন ৰাখিব লাগিব। 15 দিন ৰখাৰ পিছত হৈ যাব। 15 দিনৰ পাছৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ শাক পাচলি ব্যৱহাৰ কৰিব, ফুলত ব্যৱহাৰ কৰিব, পাণত ব্যৱহাৰ কৰিব পাৰিব, বিন্দাছ।